আমার এমএলএ মহাশয়ে এমএলএ হিচাপে আমি স্কুলত পঠাবৰ কাৰণে সক্ষম হৈছো। এমএলএ মহাশয়কো মই আপোনালোকৰ হৈ যিহেতু ময়ো প্ৰতিনিধি এটা কথা মই জনাইছো, স্যার এই সমষ্টিটো বিশেষকে মথনগুৰি সমষ্টিটো আমার রাস্তার অবস্থাটো খুবই বেয়া, আমার রাস্তার মানে বেশি প্রবলেম। তো সেই হিসাবে আপনি আর মই এতিয়া প্রথম পর্যায়ত আমি যাতে মানুহখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুলত যাব কাৰণে যি য'ত অকল চেণ্ডেল হলেও যদি আমি দিব পাৰো, দি পেলাই হলেও আমি সেই সমস্যাটো আমি সমাধান কৰিব লাগে। আৰু এইটো মই আৰু ছাৰে আলোচনা কৰিম আৰু চিফ ছাৰৰ লগত ইতিমধ্যে মই আলোচনা কৰিছো। স্কিম যিবিলাক ধৰা হৈছে সেইবিলাক কৰোঁতে 6 মাহ 1 বছৰ লাগি যাব, কিন্তু ইয়াৰ মাজতে আমাৰ ৰাইজে খোজকাঢ়িব পাৰিব লাগিব। যথেষ্ট বেয়া আছে কিছুমান জেগা, মই জানো সেইবিলাক। এটা জায়গাত মই অলৰেডি ফুড ব্ৰিজ বনাই দি আছো, আমাৰ যিটো ইফালে বাগাপাৰা এইটো মই কৰাই দি আছো। এইটো প্ৰায় হ'বই আৰু ছাত্ৰ ছাত্ৰীবিলাকে পাৰ হ'ব নোৱাৰে, কিন্তু তাতে স্কিম আছে, কিন্তু স্কিম হওঁতে 1 বছৰ দেৰি হৈ যাব। আমি স্কিম ধৰিছো, তো আপোনালোকৰ প্ৰচেষ্টা কাজে যি আমি মহাশক্তি এটা পাব সক্ষম হৈছো। এমএলএ ছাৰ আমাৰ গাৰ্জিয়ান, স্কুলত এতিয়া আমাৰ কথা কোৱাৰ কাৰণে আৰু বেলেগৰ ওচৰত আমি যাব নালাগে। আমি বিটিসি হিচাপে, বিটিসিটো আমাৰ গভৰ্ণমেণ্ট আছে, দিছপুৰত এনডিএ গভৰ্ণমেণ্টত আমাৰ এমএলএ মহাশয় থাকিব। আপোনালোকক কথা দিয়া মতে আপোনালোকে প্ৰত্যেকজন মানুহে নেতা কৰ্মীসকলে ৰাইজক কথা দিছে, ৰাইজে সেই হিচাপে ভোট প্ৰদান কৰিছে। এটা বস্তু মই সকলোকে অনুৰোধ কৰিম, এতিয়া আপোনালোকে হিচাপ নিকাচ নকৰিব, কোনে চিলিণ্ডাৰক ভোট দিছে, কোনে ইউৰিয়াকক ভোট দিছে, কোনে কাক ভোট দিছে, এইবিলাক আৰু হিচাপ নিকাচ নকৰিব। আমাৰ এতিয়া গোটেই দায়িত্ব মানাস সমষ্টিৰ যিমান জনসাধাৰণ আছে সকলোৰে দায়িত্ব আমাৰ এমএলএ ছাৰৰ আছে। আৰু ময়ো এই কথাটো লৈয়ে মই মথনগুৰি হিচাপে কাম কৰিছিলো। মই দেখিছিলো ছাৰ, মই 24,700 সামথিং ভোট পাইছিলো। মই এটাই কথা কৈছিলো যে 24-25 হাজাৰ মানুহে 77,500 মানুহৰ দায়িত্ব মোৰ হাতত তুলি দিছে। গতিকে 90,060 জন মানুহে আমাৰ 2 লাখ মানুহৰ দায়িত্ব আমাৰ ছাৰৰ হাতত তুলি দিছে। গতিকে এই হিচাপ নিকাচটো আপোনালোকে কৰি কাকো কোনো ধৰণৰ কথা আপোনালোকে দুখ দিব নালাগে, বেয়া ব্যৱহাৰ কৰিব নালাগে। সেই সময়ত এই বস্তুটোৰ কাৰণে আজি আমি মথনগুৰি হিচাপে আমি কিমান দিব পাৰিছো, 37,800 ভোট আজি আমি দিব পাৰিছো। আমাৰ ডাঙৰ এটা পাওনা। গতিকে আমি একত্ৰিত হৈ কাম কৰিম আৰু বহুত জায়গাত যাবলগীয়া আছে। এমএলএ ছাৰ আমাৰ এই সমষ্টি হিচাপে ছাৰৰ দায়িত্ব আছে। আপোনালোকৰ ওচৰত প্ৰথমবাৰৰ কাৰণে দেখা দিব আহিছে আৰু 5টা বছৰ আপোনালোকৰ লগতেই থাকিব। ছাৰ আমাৰ গাৰ্জিয়ান, আমি গাৰ্জিয়ান হিচাপে ছাৰক পাইছো। ধন্যবাদ। ধন্যবাদ জনাইছো আমাৰ পিএম বাইদেউলৈ। তো এতিয়া আমাৰ মানাহ বিধানসভা সমষ্টিৰ এমএলএ তেখেত থানেশ্বৰ বসুমতাৰী ভাষণ প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছো। খুলুমবাই, নমস্কাৰ। দক্ষিণ হাউলি আমাৰ এই ভিচিডিচি অফিচত আজি এই সমাবেশ পৰিচালনা কৰা আমাৰ জ্যোতি ছোৱালী ডাঙৰীয়া, ইতিমধ্যে আমাৰ স্থানীয় এমচিএলএ তথা আমাৰ শক্তিশালী ইয়াত বেগম আখতাৰা আহমেদ বাইদেউ, ইয়াত আমাৰ বেংগলী চেলৰ আমাৰ সভাপতি আছে শ্যামল বিশ্বাস ডাঙৰীয়া, আমাৰ CWC সদস্য শংকৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ মুক্তাৰ আলী ডাঙৰীয়া, আপোনাৰ নামটো সিদ্দিক আলী আহমেদ ডাঙৰীয়া, মুকাদ্দেছ আলী ডাঙৰীয়া, লগতে আমাৰ এই প্ৰাইমাৰী কমিটিৰ সভাপতি, সম্পাদক, মহিলা আৰু ইউথৰ শ্ৰদ্ধাৰ সভাপতি, সম্পাদক, লগতে মণ্ডলৰ সদস্যসকল, ডিচিডিচি চেয়াৰমেন আছেনে? আপুনি ধন্যবাদ।
মন্দিৰৰ সদস্যসকল থাকিব। তো আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ যোৱা 29 মাৰ্চ তাৰিখত মই দক্ষিণ হাউলী প্ৰাইজৰ লগত প্ৰথম প্ৰদৰ্শন কৰিছিলোঁ। বিশেষ এই যে হৈ যোৱা নিৰ্বাচন, এই নিৰ্বাচনৰ বহুমূলীয়া ভোট আমি ভিক্ষা কৰিবলৈ ইয়াতে আহিছিলোঁ দলীয়ভাৱে। গতিকে যোৱা 4 তাৰিখত যিটো আমাৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হয়, এই ফলাফলটি আচলতে আমি ভবাতকৈ বহুত বেছি ভোট পাবলৈ সক্ষম হৈছোঁ। 90,060টা ভোট পাইছোঁ। এই ভোটটো হ'ল আপোনালোকৰ ৰাইজৰ আজি যিটো জয়যুক্ত হ'ল এই হ'ব এই জয় ৰাইজৰ জয়, আপোনালোকৰ জয়, আগ্ৰামা মহিলাকে ডাঙৰীয়াৰ জয়, আমাৰ বেগম আখতাৰা বাইদেউৰ জয়। হয় না নহয়? মোক তো চিনি নাপায় আপোনালোকে। মইতো বাইদেউৰ পিছে পিছে গৈ আছো, পিছত জেগাটো তাই একদম এতিয়া আপোনালোকৰ যি মৰম, যি আশীৰ্বাদ, মই অন্তৰৰ পৰা আপোনালোকক শ্ৰদ্ধা যাচিছোঁ। আচলতে ভবাই নাছিলো মই যে 90,000 ভোট পাব। দেখা গ'ল যে আপোনালোকে সঁচাকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভাল পায়, বেগম আখতাৰা বাইদেউক ভাল পায়, আমাৰ বিপিএফ দলক ভাল পায়। সেইটোৱে প্ৰমাণ কৰি দেখুৱাইছে যে আজি আমাৰ BTC অঞ্চলত এই দক্ষিণ হাউলী যিখিনি সমস্যা বাইদেউ কৈছে যে ইয়াত বিশেষকৈ ৰাস্তা আৰু দলং ঘটাটো কৈছে। গতিকে মই এই সমস্যাখিনি জানিবৰ কাৰণে মোকো কিছু সময় লাগিব। এই সময়ৰ মাজতে মই ঘূৰি ফিৰি চাম, চাই পেলাই য'ত যেনেকৈ সমস্যা থাকিব, যিবিলাক সমস্যা আমি আমাৰ বেগম আখতাৰা বাইদেউৰ লগত আলোচনা কৰি হালবাৰী সমষ্টিৰ আমাৰ হিমন্ত বেদে কামৰীয়া তেখেতৰ লগত আমি আলোচনা বিলোচনা কৰি যিখিনি সমস্যা আমি সমাধান কৰিব পাৰোঁ, এই সমস্যাখিনি আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সকলো কৰি যাম। আৰু বাকীখিনি নোৱাৰা যিখিনি থাকিব আকৌ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি লৈ যাম। আমি তেনেকৈ আমাৰ এই অঞ্চলখিনি আজিও আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া ইতিমধ্যে আমাৰ হাউলীত আহি গ'ল, অলপ আগতে আহি গ'ল যে আমাৰ ৰাইজে যে বিপিএফক ভোট দিলে তাৰ কাৰণে তেওঁ ধন্যবাদ দিবৰ কাৰণে আহিছে। আমাৰ কাৰ্যকৰ্তা যিমানখিনি আছে তেখেতসকলে উপস্থিত আছিলে। আৰু ইয়াৰ মাজতে তেওঁ এই যে আপোনালোকে ভোট দিলে, এই ভোট দিয়াৰ কাৰণে আমাক ৰাইজক তেওঁ ধন্যবাদ যাচিলে। গতিকে মই দেখিলে ক'ব বিচৰা নাই। দ্বিতীয়বাৰ আজি ইয়াত আপোনালোকৰ মাজত আজি বিধায়ক হিচাপে থিয় দিলোঁ। সিদিনা মই প্ৰাৰ্থী হিচাপে আহিছিলোঁ আমাৰ MLA বিশেষ। আজি আপোনালোকৰ মাজত নতুনকৈ গঠন হোৱা 41 নম্বৰ মানসৰ এজন বিধায়ক হিচাপে ইয়াত থিয় দিলোঁ। গতিকে কেতিয়াবা ভুল হ'ব পাৰে, কেতিয়াবা আপোনালোকক অলপমান দেখিলেও মানে মানুহটো তাৰমানে চিনাকি হোৱাৰ ক্ষেত্ৰত কিছু সময় লাগে, আৰু সেইটো সম্পৰ্কত আহিব কাৰণে কিছু সময় লাগে। আৰু যিমানখিনি সম্পৰ্ক ল'ব লাগে, এই গোটেইখিনি সম্পৰ্ক ৰাইজৰ মাজতে যোগাযোগ কৰি আৰু ৰাইজৰ মাজত আমি ৰাইজৰ যিখিনি অসুবিধা সেইখিনি মই জানিবৰ কাৰণে মই চেষ্টা ল'ম। গতিকে সেইটো ক্ষেত্ৰত মই আপোনালোক সবকে মই ধন্যবাদ যাচিছোঁ যে যোনে আন হিচাপে MLA হিচাপে এদিকে বিনিময় পৰিস্থিতি হল দিনাই কিছু মই 29 তাৰিখে যেতিয়া ইয়াত আহিছিলোঁ তেতিয়াই মই পৰিস্থিতি আমি চিনাইটোকো কালে না। গতিকে দিনে দেখোঁ যে MLA হিচাপে फिन नुजाथिनो आं फैदों आरो नोंथांमोना अनसायदों गोबां भट होदों बेखायनो साबायखर बावदों। आरो बे देरहानाया जाबाय रायजोनि देरहानाय, हाग्रामा महिलारि बिफाननि देरहानाय आरो जोंनि BPF हान्जानि देरहानाय।
তো এইখিনিয়ে কথাটো গতিকে মই মোৰ বক্তব্য শেষ হোৱাৰ আগতে আমাৰ যে হেৰামা মহিলা ডাঙৰীয়া আমাৰ আছে, আমাৰ আশীৰ্বাদ দিছে, ইয়াৰ কাৰণে ছাৰকো আকৌ আমি একেলগে জমাকে এটা আশীৰ্বাদ শুনি দিব লাগে, পাৰিবনে? মই কম আপোনালোকে দিলে আক্ৰমণ মহিলাৰ জিন্দাবাদ।